আপোনালোকে যদি পুষ্পা সিনেমাখন চাইছে তেতিয়া তাত দেখিছে অল্লু অৰ্জুনে ৰঙা চন্দন কাঠৰ বিজনেছ কৰে আৰু ৰঙা চন্দন কাঠ লাখ লাখ টকাত বিক্ৰী হয়। আমি এই ভিডিঅ'টোত ৰঙা চন্দন গছৰ কাঠৰ দাম কিয় ইমান বেছি আৰু ইয়াক কি কামত ব্যৱহাৰ কৰা হয় তাৰ বিষয়ে কথা পাতিম। ৰঙা চন্দনক ইংৰাজীত ৰেড চাণ্ডল বুলি কয়। এই ৰঙা চন্দন কেৱল ভাৰতত পোৱা যায়। ৰঙা চন্দন কাঠৰ বহু উপকাৰী গুণ আছে যাৰ বাবে ইয়াৰ দাম বহুত বেছি। চাইনাত চন্দন কাঠৰ দ্বাৰা নানা ঔষধ তৈয়াৰ কৰে। মূৰ বিষৰ দৰৱ, জ্বৰৰ দৰৱ, চকুৰ দৰৱ আদিৰ লগতে বহুতো বেমাৰ ভাল কৰিবলৈ ৰঙা চন্দন কাঠ ব্যৱহাৰ কৰা হয়। তাৰ লগতে কসমেটিকৰ বহু প্ৰডাক্ট তৈয়াৰ কৰিবলৈ ৰঙা চন্দন কাঠ ব্যৱহাৰ কৰা হয়। ইয়াৰ বাহিৰেও ৰঙা চন্দন কাঠৰ দ্বাৰা ফাৰ্নিচাৰ আৰু মিউজিকেল ইনষ্ট্ৰুমেণ্ট বনাবলৈ ব্যৱহাৰ কৰা হয়, যিবোৰ বহু দামত বিক্ৰী কৰা হয়। কেৱল 1 টন ৰঙা চন্দন কাঠৰ দাম 2 কোটিৰ পৰা 5 কোটিলৈকে হয় আৰু 1 টনত 1000 কিলোগ্ৰাম থাকে। ঠিক তেনেকৈ 1 কিলো ৰঙা চন্দন কাঠৰ দাম 20,000 পৰা 50,000লৈকে হ'ব পাৰে আৰু এজোপা ৰঙা চন্দন গছ ডাঙৰ হ'বলৈ 15 বছৰ সময় লাগে। পৃথিৱীৰ আটাইতকৈ বেছি স্মাগল কৰা কাঠেই হৈছে ৰঙা চন্দন। 1 বছৰত 20,000 কোটিতকৈ অধিক চন্দন কাঠৰ স্মাগল কৰা হয় আৰু সেইবাবে সকলো সময়তে স্পেচিয়েল টাস্ক ফ'ৰ্চৰ সেনাই পহৰা দি থাকে। কিন্তু তথাপিও ৰঙা চন্দন কাঠৰ স্মাগল বা কলা ব্যৱসায় বন্ধ কৰাত সফল হোৱা নাই। ৰঙা চন্দন কাঠৰ ডিমাণ্ড সমগ্ৰ পৃথিৱীতে আছে, কিন্তু চাইনা, জাপান আৰু মংগোলিয়াত ইয়াৰ ডিমাণ্ড বহুত বেছি। যদি ভিডিঅ'টো চাই ভাল লাগিল, ভিডিঅ'টো লাইক, শ্বেয়াৰ লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।